অসমীয়া ধাৰাবাহিক আদম্য যাত্ৰাৰ ৰাহুলৰ চৰিত্ৰটো এতিয়া বহু দৰ্শকৰ বাবে এটা চিনাকি নাম। কিন্তু এই ৰাহুলৰ আঁৰত থকা মানুহজন কোন? পৰ্দাত যিজন আমি ৰাহুল বুলি চিনি পাওঁ তেওঁৰ প্ৰকৃত নাম অঞ্চিত উদয়াদিত্য। কিন্তু অঞ্চিত উদয়াদিত্যৰ এই এক্টিং জাৰ্নি কেনেকৈ আৰম্ভ হৈছিল? মডেলিঙৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই কেনেকৈ তেওঁৰ আদম্য যাত্ৰালৈ লৈ আহিলে? আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো বাস্তৱ জীৱনৰ অংকিত আৰু আদম্য যাত্ৰাৰ ৰাহুলৰ মাজত কিমান মিল আছে। আজি জানিম এই যুৱ অভিনেতাজনৰ সম্পূৰ্ণ কাহিনী। আদম্য যাত্ৰাৰ ৰাহুল চৰিত্ৰটো অংকিত উদয়াদিত্যক দেখা যায় এজন শান্ত, চিৰিয়াছ আৰু ডিচিপ্লিনৰ যুৱকৰ ৰূপত। তেওঁৰ এক্সপ্ৰেছন, ডায়লগ ডেলিভাৰী আৰু স্ক্ৰীন প্ৰেজেন্সে ৰাহুলৰ চৰিত্ৰটোত এক বিশেষ আইডেণ্টিটি সৃষ্টি কৰিছে। কিন্তু এই চৰিত্ৰটো এটা ইণ্টাৰেষ্টিং দিশ আছে। অংকিতে নিজকে কৈছে যে বাস্তৱ জীৱনটোৰ তেওঁৰ অলপ ৰিভাৰ্ছ নেচাৰ, অৰ্থাৎ পৰ্দাৰ ৰাহুল প্ৰেজেণ্টলি আৰু ৰিয়েল লাইফৰ অংকিতৰ স্বভাৱৰ মাজত কিছু মিল আছে। হয়তো সেইবাবেই আদম্য যাত্ৰাৰ ৰাহুলৰ অভিনয়টো ইমান নেচাৰেল অনুভৱ হয়। তেওঁৰ পৰিয়ালৰ পৰাও তেওঁ যথেষ্ট ছাপোৰ্ট লাভ কৰিছে। তেওঁৰ মাতৃ প্ৰিয়ংকা শৰ্মা যি ফেশ্বন ডিজাইনাৰ হিচাপে কাম কৰে। এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ দৰে এটা নতুন ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত ফেমিলি ছাপোৰ্ট কিমান গুৰুত্বপূৰ্ণ অংকিতৰ জাৰ্নিয়ে সেয়ে তাৰ এটা ভাল উদাহৰণ। অভিনয়ৰ সপোন থাকিলেও অংকিতৰ এডুকেশ্যনক কেতিয়াও পিছ পেলাব বিচৰা নাছিল। তেওঁৰ স্কুলিং মহাৰিষি বিদ্যা মন্দিৰত তেওঁৰ হোৱা বুলি উল্লেখ কৰে। তেওঁৰ বাবে এক্টিং কেৰিয়াৰৰ লগতে এডুকেশ্যনো সমানে গুৰুত্বপূৰ্ণ। এই কথাটোৱে এটা কথা স্পষ্ট কৰে, পৰ্দাত এক্টৰ হোৱাৰ সপোন থাকিলেও বাস্তৱ জীৱনত নিজৰ এডুকেশ্যনক তেওঁ যথেষ্ট চিৰিয়াছভাৱে লৈছে। অংকিত উদয়াদিত্যৰ জন্ম দিন 14 জানুৱাৰী। বছৰৰ আৰম্ভণিতে জন্মদিন উদযাপন কৰা এই যুৱ অভিনেতাজনৰ কেৰিয়াৰটোত 2024 চনত এটা নতুন আৰম্ভণি লৈ আহিছিল। অংকিত উদয়াদিত্যৰ এণ্টাৰটেইনমেণ্ট জাৰ্নিৰ এটা গুৰুত্বপূৰ্ণ বছৰ আছিল 2024 চন। এই সময়ছোৱাত তেওঁৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয়। ফেশ্বন শ্ব' আৰু বিভিন্ন মডেলিং এক্সপ্ৰেছনৰ জৰিয়তে তেওঁ কেমেৰা আৰু ষ্টেজৰ সন্মুখত নিজকে প্ৰেজেণ্ট কৰিবলৈ আৰম্ভ কৰে। কিন্তু এইটো কেৱল মডেলিঙতে শেষ নহ'ল। ইয়াৰ পিছত তেওঁৰ সন্মুখত মুকলি হ'ল এক্টিঙৰ দুৱাৰ। মডেলিং কৰাৰ সময়তে অংকিতে লাভ কৰে ফিল্মত কাম কৰাৰ সুযোগ। অডিশ্যন দিলে আৰু চিলেক্ট হ'ল। ফিল্ম প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা তেওঁক এক্টিঙৰ ক্ষেত্ৰত নতুন কনফিডেন্স দিলে। কেমেৰাৰ সন্মুখত কেৰেক্টাৰ প'য়েট্ৰীয়ে কৰা, ডায়লগ ডেলিভাৰী আৰু স্ক্ৰীন বুজি অভিনয় কৰা এই সময়বোৰক তেওঁৰ বাবে আছিল নতুন লাৰ্ণিং এক্সপ্ৰেছন। আৰু এই এক্সপ্ৰেছন সেয়ে পিছত আদম্য যাত্ৰাত ৰাহুল চৰিত্ৰটো প'য়েট্ৰী কৰাত সহায় কৰে। ফিল্ম এক্সপিৰিয়েঞ্চৰ পিছত কেৰিয়াৰত আহিল এক নতুন সুযোগ। আৰু এই ধাৰাবাহিকতেই তেওঁ লাভ কৰিলে ৰাহুলৰ চৰিত্ৰ, এটা নতুন চিৰিয়েল, এটা নতুন কেৰেক্টাৰ আৰু অডিয়েন্সৰ সন্মুখত নিজকে এষ্টাব্লিছ কৰাৰ এটা ডাঙৰ সুযোগ। এইখিনিৰ পৰাই ৰাহুল হিচাপে অংকিতৰ নতুন পৰিচয় আৰম্ভ হয়। এজন এক্টৰৰ বাবে অডিয়েন্সৰ পজিটিভ ৰেছপন্সতকৈও ডাঙৰ মটিভেশ্যন খুব কমেই আছে। আদম্য যাত্ৰাৰ ৰাহুল এক্সপ্ৰেছন, ডায়লগ ডেলিভাৰী আৰু ষ্টাইলে দৰ্শকৰ মাজত ভাল ৰেছপন্স লাভ কৰিছে। আৰু তেতিয়াই অডিয়েন্সে কয় ৰাহুলৰ এক্টিং ভাল লাগিছে। এতিয়া অংকিতৰ বাবে মৰমী হৈ পৰে আৰু ভাল কামৰ বাবে মটিভেশ্যন। এজন নতুন এক্টৰৰ বাবে অডিয়েন্সৰ এই মৰমে তেওঁৰ কনফিডেন্স আৰু উৎসাহ দুয়োটাই বৃদ্ধি কৰে। এতিয়া আহোঁ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটোলৈ। আদম্য যাত্ৰাৰ ৰাহুলৰ ৰিয়েল লাইফ অংকিত উদয়াদিত্যৰ দুয়োজনৰ মাজত কিছু ৰেছপন্সিবিলিটি ছিমিলাৰিটি আছে। অংকিতে নিজে কৈছে যে তেওঁ বাস্তৱ জীৱনত অলপ ৰিভাৰ্ছ। তেওঁ সকলোৰে সৈতে ভালদৰে থাকিলেও নিজৰ কামত ফ'ৰ্চ কৰি থাকিবলৈ ভাল পায়। বেছি কথা নহয়, বেছি শ্ব' অফ নহয়, নিজৰ কথা আৰু নিজৰ লক্ষ্যৰ ওপৰত ফ'কাছ। এই ৰেছপন্সিবিলিটিটোৱে হয়তো ৰাহুল চৰিত্ৰটোক অংকিতৰ বাবে অধিক ৰিলেটেবল কৰি তুলিছে। আদম্য যাত্ৰাৰ ছেটত অংকিতৰ এক বহু এক্সপিৰিয়েঞ্চ এক্টৰৰ সৈতে কাম কৰাৰ সুযোগ পাইছে। আন এক্টৰসকলে কেনেকৈ ডায়লগ ডেলিভাৰী কৰে, কেনেকৈ এক্সপ্ৰেছন দিয়ে, কেমেৰাৰ সন্মুখত কেৰেক্টাৰটোৰ কেনেকৈ প'য়েট্ৰী কৰে, এই সকলোবোৰ অংকিতৰ অবজাৰ্ভ কৰে।
তেওঁৰ মতে এজন এক্টৰৰ সদায় নতুন কথা শিকি থাকিব লাগে আৰু সেই লাৰ্ণিং মাইণ্ডছেটটোৱে এজন এক্টৰক ধীৰে ধীৰে উন্নতি কৰাত সহায় কৰে। ৰাহুল চৰিত্ৰটোৱে যেনেকৈ ডিচিপ্লিন দেখাই যায়, ৰিয়েল লাইফতো অংকিত ৰেছপনচিবিলিটি, ডিচিপ্লিন এটা গুৰুত্বপূৰ্ণ দিশ। সময় মেইনটেইন কৰা, নিজৰ কামৰ প্ৰতি ছিনচিয়াৰ হোৱা, টিমৰ সৈতে ভাল কোঅৰ্ডিনেশ্যন ৰখা, এইবোৰক তেওঁ পাৰ্চনেল লাইফত অত্যন্ত গুৰুত্বপূৰ্ণ অংশ বুলি ভাবে। অভিনয়ত টেলেণ্ট লাগে, কিন্তু টেলেণ্টৰ সৈতে ডিচিপ্লিন আৰু হাৰ্ড ৱৰ্ক থাকিলে দীৰ্ঘদিন আগবাঢ়িব পৰা যায়। অংকিত উদয়াদিত্যৰ জাৰ্ণিৰ ফেমিলি ছাপোৰ্ট এটা ডাঙৰ শক্তি। মডেলিঙৰ পৰা এক্টিঙলৈ যোৱা সময়ত পৰিয়ালে তেওঁক উৎসাহ কৰিছে। তেওঁৰ এই জাৰ্ণিয়ে যে দেখুৱাই দিয়ে যে এটা সপোন পূৰণ কৰিবলৈ নিজৰ হাৰ্ড ৱৰ্কৰ লগতে ফেমিলিৰ বিশ্বাসো কিমান গুৰুত্বপূৰ্ণ। 2024 চনত মডেলিং, তাৰ পিছত ফিল্ম আৰু এতিয়া অদম্য যাত্ৰাৰ ৰাহুল এই যাত্ৰা এতিয়াও শেষ হোৱা নাই, বৰং এইটো মাত্ৰ আৰম্ভণি। আগন্তুক দিনত অংকিত উদয়াদিত্যক আৰু নতুন প্ৰজেক্ট, নতুন কেৰেক্টাৰ আৰু হয়তো ডাঙৰ স্ক্ৰীণত দেখিবলৈ পোৱা আশা আছে। কিন্তু আজি এটা কথা নিশ্চিত, ৰাহুল চৰিত্ৰটোৱে অংকিত উদয়াদিত্যক আছামিজ অডিয়েন্সৰ মাজত এক নতুন পৰিচয় দিছে। শেষৰ কথা, গুৱাহাটীৰ পৰা আৰম্ভ হোৱা এটা যাত্ৰা 2024 চনত মডেলিং, তাৰ পিছত ফিল্ম আৰু এতিয়া অদম্য যাত্ৰাত ৰাহুল। পৰ্দাত তেওঁ ৰাহুল, কিন্তু সেই ৰাহুলৰ আঁৰত থকা নামটো অংকিত উদয়াদিত্য। এজন যুৱক যিয়ে ঢাপে ঢাপে নিজৰ সপোনৰ দিশ আগবঢ়াই আছে আৰু হয়তো এদিন এই ৰাহুলৰ পৰিয়ালটোৰ বৰ বহল হৈ অংকিত উদয়াদিত্যৰ নামটো আছামিজ এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ এটা চিনাকি নাম হৈ পৰিব। যদি আপোনালোকেও অদম্য যাত্ৰাৰ ৰাহুলৰ অৰ্থাৎ অংকিত উদয়াদিত্যৰ অভিনয় ভাল পায়, তেন্তে কমেণ্টত লিখিব ৰাহুল ৰেড হাৰ্ট। আৰু এনেধৰণৰ আছামিজ এক্টৰ বায়োগ্ৰাফি আৰু ডকুমেণ্টাৰী ষ্টাইলৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।